হয় নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাকৰি খবৰলৈ মই আজি আপোনালোকক জনাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমত যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ আৰম্ভ হৈছে ইয়াৰ লগত আপোনালোকে কি ডকুমেণ্টছ লগত নিব লাগিব তাৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ এখন দেখিছে আপোনালোকৰ লিষ্টখন চেক লিষ্ট ফৰ দ্য গ্ৰেড 3 পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ জুনিয়ৰ এছিষ্টেণ্ট ফিল্ড লেভেল ষ্টেটিষ্টিকেল এছিষ্টেণ্ট ফিল্ড লেভেল ইয়াৰ কাৰণে কি ডকুমেণ্টছ লাগিব আপোনালোকক জনাই দিছোঁ গ্ৰেড 3 পদৰ কাৰণে আইডেণ্টি প্ৰুফ এড্ৰেছ প্ৰুফ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম অৰ্থাৎ আপোনালোকে নিজৰ আইডেণ্টি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ এখন নিব লাগিব লগতে ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট এডমিট কাৰ্ড এই দুখন যিকোনো এখন দিলেই হ'ব তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি আপোনালোকৰ ডিগ্ৰী যিখন পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আছে সেইখন লাগিব তাৰপিছত কম্পিউটাৰ কোৱালিফিকেশ্যন 6 মাহৰ যিখন আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইখন লাগিব তাৰপিছত কাষ্ট চাৰ্টিফিকেট আপোনালোকে নিব লাগিব ইয়াৰ পাছতে আপোনালোকে ড্ৰাইভাৰ পদৰ কাৰণে কি ডকুমেণ্টছ নিব লাগিব মই জনাইছোঁ আইডেণ্টি প্ৰুফ লাগিব এড্ৰেছ প্ৰুফ লাগিব ইয়াত লিখিছে পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম অৰ্থাৎ অসমৰ আপোনালোকে তো হয় সেইটো কাৰণে চিন্তা কৰিবলগীয়া নাই তাৰপিছত ডেট অফ বাৰ্থ চাৰ্টিফিকেট এডমিট কাৰ্ড চাৰ্টিফিকেট এইখিনি নিব লাগিব ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে এডমিট কাৰ্ডখন মেডিকেল এডমিট কাৰ্ডখন নিব পাৰে তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন SLC এক্সামছ পাছ ৰিকগনাইজ দ্য বৰ্ড অৰ্থাৎ আপোনালোকৰ মেট্ৰিক পাছৰ যিখন চাৰ্টিফিকেট আছে সেইখন নিব লাগিব ড্ৰাইভাৰ পদৰ কাৰণে লগতে আপোনালোকৰ যিখন ড্ৰাইভিং লাইচেঞ্চ আছে সেইখন ড্ৰাইভিং লাইচেঞ্চখন নিব লাগিব মিডিয়াম ভেহিকুল ড্ৰাইভিং লাইচেঞ্চ ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি অৰ্থাৎ আপোনালোকৰ যিখন ড্ৰাইভিং লাইচেঞ্চ হয় সেইখন যি আপোনাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচৰ পৰা যিখন ড্ৰাইভিং লাইচেঞ্চ দিয়ে সেইখন নিব লাগিব তাৰপিছত লগতে আপোনালোক কাষ্ট চাৰ্টিফিকেট নিব লাগিব তাৰপাছতে আপোনাৰ গ্ৰেড 4 পদৰ কাৰণে পিয়ন নাইট চকীদাৰ এইখিনি পদৰ কাৰণে কি ডকুমেণ্টছ লাগিব মই জনাই দিছোঁ আইডেণ্টি প্ৰুফ এড্ৰেছ প্ৰুফ লাগিব ডেট অফ বাৰ্থ লাগিব এইকেইটাই বাৰ্থ চাৰ্টিফিকেট এডমিট কাৰ্ড যিকোনো এখন দিলেই হ'ব তাৰপাছত এডুকেশ্যন কোৱালিফিকেশ্যন ৰেট আপ টু ক্লাছ 8 ইয়াত এটা কথা মনত ৰাখিব আপোনালোকৰ যিসকলে ক্লাছ 8 পাছৰ চাৰ্টিফিকেট দিছে তেওঁলোকে এইখন চাৰ্টিফিকেট নিব লগতে যিসকলৰ ক্লাছ 10 নহয় বেলেগ হেৰি আছে আপোনালোকৰ যি কোৱালিফিকেশ্যন দিছে সেই কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আপোনালোকৰ লগত লৈ যাব লাগিব তাৰপাছতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটো আপোনালোকে লগত নিব লাগিব তাৰপাছত ইয়াত আৰু এটা কথা লিখিছে অল দ্য কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাষ্ট বি অবটেইন বিফৰ দ্য এজ অফ 38 years এজ পাৰ এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুল অৰ্থাৎ আপোনালোকৰ ইয়াত যিবিলাক ডকুমেণ্টছ আছে আপোনালোকৰ ডেট অফ বাৰ্থটো অৰ্থাৎ আপোনাৰ বয়সটো মন কৰিব বয়সটো 38 yearsৰ ভিতৰতে হ'ব লাগিব তাৰপিছত ইয়াত লিখিছে দ্য কেণ্ডিডেট attending the scanning verification must bring along the registration copy print of successful online application অৰ্থাৎ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যিখন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কপি হয় একনলেজমেণ্ট লেটাৰ হয় সেইখন আপোনালোকে লগত লৈ যাব লাগিব তাৰপাছতে আপোনালোকৰ অল কেণ্ডিডেট মাষ্ট ছাবমিট দ্য চেল্ফ এটেষ্টেড ফটোকপি অফ চেলাৰী ৰিলিভেণ্ট টেষ্টিমনিয়েলছ এলং উইথ এ কপি অফ পাছপোৰ্ট ফটো অৰ্থাৎ আপোনালোকে নিজৰ যিখিনি ডকুমেণ্টছ আছে আপোনালোকৰ সেই গোটেই ডকুমেণ্টছখিনি এটা চেল্ফ এটেষ্টেড কপি আপোনালোকে লগত নিব লাগিব লগতে এটা পাছপোৰ্ট সাইজৰ ফটো লগত নিব লাগিব গতিকে বন্ধুসকল ইমানখিনি কথা জনাবৰ কাৰণে মই এই ভিডিঅ'টো কৰিছোঁ অনুগ্ৰহ কৰি আপোনালোকে যদি এই চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়া অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকনটো দবাব নাপাহৰিব